হেল্ল' ৰাহুল, বাছখন আহি পালে। মই উঠিছো দেই। ভালকে থাকিবি। So, good morning everyone. কথাটো হ'ল যে কি মা ঘৰত নাই। তো হ'ল কি মানে লকডাউনত আপোনাৰ ফুল ফেমিলি ঘৰত আছিলে। ফুল ফেমিলি হ'ল যেতিয়া ঘৰত কাম কাজো বহুত হ'ল, চবৰ খোৱাৰ পচন্দো বহুত বেছি বাঢ়িলে। তো মাৰ কাম বেছি বাঢ়িলে, এতিয়া ঘৰত মানুহ বেছি হয় তো প্ৰেছাৰটো বেছি তাৰ ঘৰৰ মাৰ ওপৰতে পৰে। কাৰণ ঘৰৰ খানা, কি খাওঁ কি নাখাওঁ, কি পিন্ধিম, কাপোৰ কানি ধোৱা ধুই ঘৰ লেতেৰা হয়, সেইবোৰ বহুত বাঢ়ি যায়। প্ৰেছাৰটো বেছি ঘৰৰ মাইকী মানুহজনীৰ ওপৰত পৰে। যিহেতু এতিয়া লকডাউন উঠিলে, তো এতিয়া ঘৰৰ যিমান আছিলে সিহঁতি চব গ'ল। এতিয়া ঘৰ খালী, ঘৰত এতিয়া অকল মই আৰু মা। কিন্তু মায়ে মোক ক'লে যে ইমান কেইদিন মই 3-4 মাহ আপোনাৰ ঘৰত ইমান কাম কৰিব লগা হৈছে, প্ৰেছাৰ হৈ গ'ল, মোৰ টেনশ্যন বাঢ়ি গ'ল আৰু কিমান কাম কৰিব লগা হ'ল, তহঁতৰ খোৱাৰ পিন্ধাৰ ঘৰ চাফা কৰাত মই ইমান বিৰক্তি লাগি গ'ল মানে। তো ক'লে মই কেইদিনমানৰ কাৰণে মোৰ ৰিলেটিভ ঘৰত ফুৰিব যাওঁ। তো ময়ো ভাল পালোঁ যে যাওক ফুৰক আৰু মোক অলপ কামবোৰতো কম দিব। কাৰণ যেতিয়া মাৰ ঘৰত থাকে তেতিয়া মোক কয় আলু লৈ আহ, পিঁয়াজ লৈ আহ, সেইটো জোতা জেগাত থ, কাপোৰখিনি জেগাত থ, এইটো লেতেৰা নকৰিবি, চেণ্ডেল জেগাত থ, অলপ বাচন বৰ্তনখিনি ধোৱাত সহায় কৰি দে, সেইটো কৰাত সহায় কৰি দে, সেইটো কৰাত সহায় কৰি দে। তো সেইখিনিতো নক'ব। তো ভাবিলোঁ মই অলপ শান্তি, মাও ফুৰিব গ'ল, ময়ো শান্তিত থাকোঁ। প্ৰথম কেইদিনটো ভালে লাগিলে যে মা নাই, কোনো গালি পৰা মানুহ নাই, কোনো ৰোক টোক কৰিবলৈ মানুহ নাই, বিন্দাছ যি মন যায় তাই খা, যি কৰোঁ, যি মন যায় তাকে কৰিব পাৰোঁ, বিন্দাছ হয় মানে। কিন্তু 2-3 দিনৰ পিছত মালৈ মনত পৰিব লগা হ'ল যে মোক কোনো ক'বলগীয়া, ৰখাবলৈ, এয়া নকৰিব তেয়া নকৰিবলৈ কোনো মানুহ নাই। অলপ বেয়া লগাব লগা হ'ল। ৰাতিপুৱা উঠি পেলাই কোনো নুসুধে যে কি খাবি বুলি মোক এতিয়া।
অফিচৰ পৰা অহাৰ পিছত নুসুধে যে ঐ তোৰ কাপোৰ কানিখিনি চাফা আছেনে, চাওঁ এই বেছি নাই লেতেৰা আছে ধুব লাগিব দেই, চাওঁ ধুই দিওঁ দে, সেনেকৈ ক'বলৈ কোনো নাই। ইভিনিঙত কোনো চাহ তাহ কোনো ৰেডি নাই থোৱা যে মই আহিম অফিচৰ পৰা কি খাম, চাহ কাপ ধুনীয়াকৈ বনাই থবা, এইটোকে নাস্তা চাস্তা বনাই থওঁ যে সি খাব, তেনেকৈ ক'বলগীয়া কোনো নাই এতিয়া, সুধিবলৈ কোনো নাই। হয় মায়ে ফোন কৰে সদায়, আজি দিনটো কেনেকুৱা গ'ল কামত, ভালে গ'লে নে কামখিনিতো, বা কি খালি কি নাই খোৱা সোধে, কিন্তু লগততো নাই। মা এতিয়া সুখত আছে, শান্তিত আছে, ধুনীয়াকৈ খাইছে বৈছে, ভাল লাগিছে মোৰ মনটো। কিন্তু আই এম লিটিল বিট জেলাছ যে মা মোৰ লগত নাই এতিয়া। আমাক যে মাহঁতে ইমান যতন লয়, কি খাম কি নখাম, কাপোৰ কানি চাফা আছেনে, কাজিয়াও লাগে, কিন্তু বহুতখিনি আমাক মৰমো দিয়ে, সহায়ো কৰে। আমাৰ সঁচা এটা ক'ব গ'লে লাইফৰ চবতকৈ ভাল লগৰ ক'ব গ'লে আমাৰ ফ্ৰেণ্ডৰ, আমাৰ মায়ে আমাৰ চবতকৈ ভাল লগৰ হয়। কাৰণ আমি মাৰ লগত সকলো বস্তু শ্বেয়াৰ কৰিব পাৰোঁ, এভৰিথিং আমি শ্বেয়াৰ কৰিব পাৰোঁ। আমাৰ কাৰণে যে ইমানখিনি কৰে, তাৰ বিনিময়ত মাহঁতে আমাৰ পৰা একো নিবিচাৰে, জাষ্ট অলপ মৰম, তাৰ বিনিময়ত একো নিবিচাৰে। পৃথিৱীখন আজিকালি ইমান মতলবীয়া হৈ গ'ল, ইমান কম্পিটিশ্যন ৱৰ্ল্ড হৈ গ'ল পৃথিৱীখন, মেচিনৰ যুগ আহি গ'ল আজিকালি, সকলো মেচিনত কাম হয়, সেই যুগ আহি গ'ল। আৰু সেই যুগত কম্পিটিশ্যন লেভেল ইমান হাই হৈ গ'ল, ইমান মানুহ কম্পিটিটিভ হৈ গ'ল, কোনো কাৰো কাৰণে চিন্তা নকৰে, কোনো কাৰো কাৰণে নাভাবে। সেই সময়টো এতিয়াৰ সময়টো এজনে জেনুইন মানুহ আছে আপোনাৰ লগত, সেইজন হ'ল আপোনাৰ মা, যদি আপোনাক কোনো আশাত আপোনালোকৰ লগত নাথাকে, জাষ্ট অলপ আপোনাৰ পৰা অকল মৰম, অলপ ৰেচপেক্ট বিচাৰে। হয় খঙো উঠে, কাৰণ সৰু কথা মালোকৰ চিলি কামবোৰ, সৰু কথাবোৰত খঙো উঠে, হাঁহি উঠে, কাজিয়াও লাগোঁ আমি মাৰ লগত, কাৰণ চবতকৈ বেছি কাজিয়া চাগে আমাৰ ফেমিলি মাৰ লগতে হয়। কাৰণ মাহঁতৰ সৰু ভুলবোৰ, কথাবোৰ, খংবোৰ আমাৰ কাৰণে বহুত অশান্তি লাগে। মাহঁতৰ ভুলকৈ ফোনটো ইউজ কৰা, তই সোধে ঐ এই মেছেজটো কেনেকৈ চেণ্ড কৰিম মেছেজটো, ঐ মোৰ ভুলকৈ ভইচ মেছেজ এটা গুচি গ'লে প্লিজ ডিলিট কৰি দে না, নোচোৱা কৰি দে না, কিউটো লাগে, হাঁহি উঠে। অফিচত তুমি ইম্পৰ্টেণ্ট মিটিঙত যে তুমি এটেণ্ড কৰি থাকা, অ'কে তুমি ফ্ৰেণ্ডছৰ লগত চিনেমা চাই থাকা, ফোন আহিব তোমাৰ যে ঐ ক'ত আছ, ভাত খালিনে, ঐ শুন না আহোঁতে আলু আৰু পিঁয়াজ লৈ আহিবি হা, তোক এখন মই শ্লিপ এখন লিখি দিছোঁ, তোৰ মোবাইলত ফটো মাৰি দিছোঁ, হোৱাটছআপ কৰি দিছোঁ, তই চাবি, সেইকেইটা চব আনিবি, যদি নান আজি ভৰি ভাঙা যাব তোৰ। সেইবোৰ সৰু কমেডি কথা। দেৰিকৈ আহিলে কিন্তু ঘৰৰ দৰ্জা বন্ধ পাবি দেই, সেইকাৰণে যদি ঘৰত আহিব আছে, দৰ্জা খোলা পাব আছে, খানাটো পেটত ভৰাব আছে, তেন্তে কিন্তু জল্দি আহিবি। সেইবোৰ ডাইলগ মাৰ কথাবোৰ বৰ মনত পৰে, হাঁহি উঠে। যদি তুমি 50-60% তুমি মাৰ ওপৰত কাজিয়া লাগিছা, খং উঠিছা, তাৰ তুমি 200% তুমি তেওঁক ৰেচপেক্ট দিয়া, ৰেচপেক্ট নহ'লেও মৰমটো প্লিজ দিয়া, কাৰণ তেওঁ তোমালোকৰ পৰা বেছি একো নিবিচাৰে, জাষ্ট অলপ মৰম। আই ন' খঙো উঠে, তেওঁৰ সৰু কথাত কাজিয়াও হয় তোমাৰ, কিন্তু যদি তোমাৰ আজি কাজিয়া হৈছে, তাৰ ইভিনিঙে তুমি তেওঁক কিবা এটা বস্তু ছাৰপ্ৰাইজ দিয়া, কিবা এটা খাবলৈ, মা চাহ বনোৱা, মই তোমাৰ মোৰ কাৰণে এয়া খাবলৈ আনিছোঁ, যদি চাহ বনাওঁ কিবা এটা খাওঁ কেলে ব'লা, আৰু নতংকি খং চং এৰা বাদ দিয়া, জাষ্ট সিমানটো কৈ দিবা আৰু একো নালাগে, তেওঁলোকে বুজি পাই যাব। আৰু চব পুৰণা কথাবোৰ, পুৰণা খংবোৰ চব পাহৰি যাব। ইমান কথা কৈছোঁ মই, ইমান ডাঙৰ কথা কৈছোঁ, ওলাই কথাবোৰ যেতিয়া অকল থকা হয় তেতিয়া এইবোৰ কথা ওলায় মনৰ পৰা, পেটৰ পৰা, ভিতৰৰ পৰা। চ' যেতিয়া নাথাকে তেতিয়া তেওঁলোকৰ ভেলুটো বুজা হয়, যেতিয়া নাথাকে তেতিয়াহে তেওঁলোকৰ ভেলুটো বুজা হয়। চ' যাব নিদিবা, সদায় লগত থবা, বেলেগ একো নিবিচাৰে, জাষ্ট অলপ মৰম। সেইটোৱে ভালো, না একো টেনশ্যন নাই, অকল ঘাঁহ খাই থাক, না কাপোৰৰ টেনশ্যন, না পইচাৰ টেনশ্যন, না ঘৰৰ টেনশ্যন, অকল বিন্দাছ ঘাঁহ খা, মজা। চ' কথাটো হ'ল যে কি, দুদিন হৈ গ'ল ৰ'দে অৱস্থা বেয়া কৰিছে, আজি আশা কৰিছোঁ হোপ ফৰ দ্য বেষ্ট যে বৰষুণটো দিব, ফিংগাৰ ক্ৰছড।
এণ্ড ফাইনেলি বৰষুণ দিলে মজা যেতিয়া আপুনি ঘৰত অকলে থাকে আৰু আপোনাক কোনোবাই খাবলৈ মাতে, আপোনাৰ ৰিলেটিভ হওক বা আপোনাৰ ফ্ৰেণ্ডেই হওক, আপোনাৰ যদি ঘৰত ভাত খোৱাকৈ মাতে আৰু লগত আপোনাক বনাছত কয় যে খানা আৰু ৰাতিপুৱাৰ কাৰণে অলপ পেক কৰি লৈ যা, ৰাতিপুৱা যদি কিবা খাব পাৰ, অফিচ যোৱাৰ আগত বা কলেজ যোৱাৰ আগত খাই যাওঁ, তাৰ কাৰণে খানা অলপ পেক কৰি লৈ যা, তেতিয়া চাগে আপোনাৰ মনত বহুত ভাল লাগে। আৰু সেই ভাল লগাটো আজি মোৰ হৈছে, কাৰণ মোৰ ক্ল'জ ৰিলেটিভ এজনে মোক মাতিছে যে ঘৰত যেতিয়া বাবা তোৰ ঘৰত মা নাই, তো মাংস চাহ বনাইছোঁ, ভাতকৈও ভালকৈ খাই যাবি আৰু ৰাতিপুৱা অকণ অলপ পেক কৰি লৈ যাবি। তো কালি ৰাতিপুৱা অফিচ গ'লে মই একো বনাব দৰকাৰ নপৰে, আৰু এতিয়াও বনাব একো দৰকাৰ নপৰিব, ধুনীয়াকৈ খাম আৰু পেকিং কৰি লৈ আহিম। মোৰ কাৰণেতো আজি ভাল দিন। আৰু যোৱাৰ আগতে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব নাপাহৰিব। তলত যোনটো ৰঙা বাটনটো আছে প্লিজ টিপি দিব। জয় আই অসম।